নমস্কাৰ। ভিন্ন ৰসৰ কবিৰূপে খ্যাত তথা বিশিষ্ট অভিযন্তা শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা এটি সুন্দৰ কবিতা আজি আবৃত্তি কৰিবলৈ লৈছো। কবিতাৰ শিৰোনাম প্ৰেমৰ বিন্দুকণা। মইতো প্ৰেমিক দুৰন্ত নহয়, তথাপি কিয়বা মোৰ চন্দ্ৰময় প্ৰেমৰ উপলব্ধিত নাচি বাগি উঠে কোনো প্ৰেমিক যুগলৰ থৌ কিবা থৌহিয়া। কিয় মোৰ কবিতাত ফুটি উঠে প্ৰেমৰ আনন্দ অশ্ৰু কিম্বা বিৰহৰ তপত লোতকৰ প্ৰতিবিম্ব। হয়তোবা তপত শোণিতৰ ভাজে ভাজে আজন্ম প্ৰবাহিত প্ৰেমৰ মিঠা মিঠা বিন্দুকণা মোৰ দেহতো। গছ বন দুবৰি বিহনে কুঁৱলী মাথো এছাতি ধোঁৱাবলীয়া বতাহ। দুবৰিয়েহে নিয়ৰৰ মুকুতা পিন্ধি জগত সভাত নিয়ৰক উজ্বলাই তোলে। ধন্যবাদ।